অনলাইনত কেনেকৈ টকা আৰ্জিব পাৰি ইয়াৰ কেইটামান আজি মই আপোনালোকক ইয়াৰ ৰুলছবিলাক দেখুৱাম। অনলাইনত টকা পাবলৈ হ'লে বিনা কষ্টত টকা আৰ্জিব নোৱাৰিব। অলপ হ'লেও আপোনালোকে কষ্ট কৰিব লাগিবই। গতিকে দেৰি নকৰি ভিডিঅ'টো মই দেখুৱাই আছোঁ। প্ৰথম হ'ল ইউটিউবত ভিডিঅ' বনাব, তাৰপিছত এডচেন্সৰ লগত মনিটাইজ কৰি ইয়াৰ পৰা টকা আৰ্জিব পাৰে। আপোনালোকে ইউটিউবত হয়তো কেতিয়াবা ভিডিঅ' চায় আৰু ভিডিঅ' চোৱাৰ লগে লগে ভিডিঅ'ৰ আগত কিছুমান এড আহে। গতিকে সেই এডৰ পৰা আপোনালোকে পইচা আৰ্জিব পাৰিব। 2 নম্বৰ হ'ল ব্লগ নাইবা ৱাৰ্ডপ্ৰেছত ৱেবছাইট বনাই এডচেন্সৰ লগত মনিটাইজ কৰি টকা আৰ্জিব পাৰে। যদি আপোনালোকে ৱেবছাইট বনাব নাজানে তেন্তে কমেণ্ট কৰিব। অতি কম দিনৰ ভিতৰত এটা মই চিৰিজ আৰম্ভ কৰিম, ৱেবছাইট কেনেকৈ বনাব পাৰি আৰু তাক কেনেকৈ মনিটাইজ কৰিব পাৰি। হিন্দীতে হওক, অসমীয়াতে হওক নাইবা ইংৰাজীতে হওক আৰ্টিকেল লিখি